আসসালামু আলাইকুম। আজি আমাৰ একুৱাৰিয়ামৰ পৰা এটা শাৰ্ক ফিছ এইটো মুকলি কৰি দিম, এইটো নদীত এৰি দিম। কাৰণ মোৰ এজন ফ্ৰেণ্ড আৰু মোৰ ভণ্টিয়ে কৈছিল এনেকৈ মাছটো কাবদ্ধ কৰি ৰাখি তাক কষ্ট দিয়াটো ঠিক নহয়। আৰু মই চিন্তা কৰিলোঁ হয় এইটো মোৰ একো লাভ হোৱা নাই এই বস্তুটোৰ পৰা, গতিকে আপোনালোকে চাই আছে এনেকৈ একুৱাৰিয়ামৰ পৰা মাছটো উঠাবলৈ যত্ন কৰি আছোঁ। এইটো মোৰ ফ্ৰেণ্ড আৰু মোৰ ভণ্টিৰ সিহঁতৰ পৰামৰ্শ মতে মই এৰি দি আছোঁ। আৰু মই নিজেও এইটো অনুধাৱন কৰিছোঁ যে সঁচাকৈ এনেকৈ ৰাখি মোৰো একো লাভ হোৱা নাই আৰু মাছটো কষ্ট পাই আছে। গতিকে আপোনালোকে চাই আছে এনেকৈ একুৱাৰিয়ামৰ পৰা উঠাই পলিথিনৰ বেগত আগৰ পৰাই পানী দি আছিল আৰু সেইখিনি এইটো মাছটো সোমাই দি এইটো মই এনেকৈ পেক কৰি এতিয়া লৈ যাম নদীৰ মাজত। এতিয়া আমি বাইকত উঠিম আৰু এনেকৈ আমি বাইকেৰে গৈ আছোঁ নদীৰ কাষলৈ। আপোনালোকে চাই আছে পলিথিন বেগত এই ভিতৰৰ মাছটো হয়তো নদীত গ'লে শান্তি পাব, এটা মুকলি ঠাই পাব, সি নিজ স্বাধীনতাত চলিব পাৰিব। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে আজি এইটোক লৈ যাম। আপোনালোকে চাব আগলৈ আমি এতিয়া নদী দেখা পাম, সেয়া নদী ব্ৰহ্মপুত্ৰৰ এখন উপনৈ। আহি গ'লোঁ নদীৰ পাৰলৈ, আহি এনেকৈ পলিথিন বেগটো খুলি পানী সোমাই দি আছোঁ পলিথিন বেগত, যাতে সি লাহে লাহে ওলাই আহিব পাৰে। আৰু আপোনালোকে চাই আছে এনেকৈ সি এতিয়া লাহে লাহে ওলাব, হয়তো সি বহুত শান্তি পাব আৰু মোৰো শান্তি লাগিব মাছটো এনেকৈ মুকলি নদীত এৰি দিয়াৰ বাবে। মই শান্তি অনুভৱ কৰিছোঁ যেন ইমান দিনে মই সেই মাছটোক কষ্ট দি আছিলোঁ। অৱশ্য ৰাতিপুৱা দুবাৰকৈ তাক ভোজন কৰাইছোঁ। এনেকৈ গৈ আছে চাওক, এই যে গৈ আছে আৰু এটা সময়ত আৰু নেদেখা হ'ল। বহুত সময় তাতে থাকিলোঁ কিন্তু তাক আৰু দেখা পোৱা নগ'ল। তো শান্তিত থাকক, ভালে থাকক, সুস্থ থাকক, ডাঙৰ দীঘল হওক, এয়া কামনা কৰিলোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।